আমি নাৰীসকল জাগ্ৰত হৈছোঁ, নাৰীসকলৰ লগত পুৰুষসকল ওলাই আহিছে। উৎপল শিৱম ডাঙৰীয়াৰ নেতৃত্বত যিটো 2020 চনৰ 3 অক্টোবৰ তাৰিখে ৱাৰিয়ৰ্ছ এটি জাগৰণ নায়িকাৰ জন্ম হৈছিলে, বৰ্তমান সময়ত পুৰুষ মহিলা এনেধৰণে ওলাই আহিছে যে আমি সঁচাকৈ আশাবাদী। কাৰণ ধৰ্ষণ এদিন শেষ হ'ব লাগিব, আৰু শেষ তেতিয়াহে হ'ব আমি এইটো ভাবোঁ যেতিয়া মানে ইয়াৰ ৰায়টো কেৱল ফাঁচি হ'ব। আৰু ফাঁচি হ'লে নিশ্চিতভাৱে মানুহে মৃত্যুলৈ ভয় কৰিব, আৰু মৃত্যুলৈ ভয় কৰিলে এদিন ধৰ্ষণ একেবাৰে নিৰ্মূল হ'ব, শেষ হ'ব বুলি আমি আমাৰ বিশ্বাস এইটো। আপোনালোকৰ মূল লক্ষ্য আৰু দাবী কি আছিলে? চাওক, আমাৰ মূল লক্ষ্য আৰু দাবী প্ৰথম এইটোৱে আছিলে যে নাৰী নিৰ্যাতন আৰু ধৰ্ষণকাৰীৰ ফাঁচি হ'ব লাগিব, ফাঁচি হওক, এইটোৱে আমাৰ মূল দাবী আছিলে। আৰু মূল দাবীৰ পিছত আমি ইতিমধ্যে বহু সময়ত আমি আগবাঢ়িছোঁ, বহু পদক্ষেপ লৈছোঁ। জিলাই আমাৰ জিলা সমিতিবিলাক গঠন হৈছে। জিলা সমিতিৰ পিছত আপোনালোকে আজি দেখিছে গেলেকীত এখন আঞ্চলিক গঠন হৈছে। এনেকৈ বিভিন্ন প্ৰান্তত প্ৰতিখন জিলাতে আঞ্চলিকবিলাক গঠন হৈছে। গতিকে আমি আশাবাদী, এদিন আমি লক্ষ্যত উপনীত হ'ম। এই সভা সমিতিখনৰ পিছত আপোনালোকৰ পৰৱৰ্তী কাৰ্যপন্থা কেনেকৈ? পৰৱৰ্তী কাৰ্যপন্থা আচলতে আমি